জ্বলিছে না জ্বলা নাই ঘর কাকবা মাৰিছে কাকবা কিডনাপ কৰিছে বম ফুটিছে এই কামটো হাগ্ৰামা মহিলাদিও 17 বছৰত কৰিব পাৰিলেহেঁতেন দিল্লী কংগ্ৰেছ চৰকাৰ দিছপুৰত কংগ্ৰেছ চৰকাৰ আৰু বিটিসি বিটিএফ আৰু কংগ্ৰেছৰ চৰকাৰ আছিলে তেখেতসকলে 17 বছৰত শান্তিও আনিব নোৱাৰিলে নিৰাপত্তাও দিব নোৱাৰিলে উন্নয়নো আনিব নোৱাৰিলে আজি আমি 3টা বছৰত দিল্লীত বিজেপি চৰকাৰ এনডিএ চৰকাৰ দিছপুৰত বিজেপি ইউপিপিএল চৰকাৰ আৰু কোকৰাঝাৰত ইউপিপিএল বিজেপি চৰকাৰ 3টা বছৰত বিটিআৰ অঞ্চলত 100% শান্তি আহিছে এতিয়া 100% শান্তি যদি গণ্ডগোলটো ইহঁতে নকৰে আৰু গণ্ডগোল ইয়াত হোৱাৰ চান্স নাই হয়নে এটা আদিবাসী ভাইসকলৰ দাদাসকলৰ যিমান সশস্ত্ৰ সংগ্ৰামী আছিল মূল খুঁটিত আহিল বড়োসকলৰ আহিল সবে মূল খুঁটিত আহিল ইমান এটা সুন্দৰ পৰিৱেশ এই পৰিৱেশটো সদায় ৰাখিব লাগিব বিটিআৰত 35 লাখ জনগোষ্ঠী জনসাধাৰণ আছে এই বিটিআৰটো আমাৰ ঘৰ ইয়াত যদি সদায় গণ্ডগোল হয় জলাজলি হয় ইয়াত কেতিয়া মানে উন্নয়ন হ'ব আজি 3টা বছৰত শান্তি আহাৰ কাৰণে কিমান উন্নয়ন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এনেকুৱা এজন প্ৰধানমন্ত্ৰী পাইছো আমি স্বাধীনতাৰ পিছত যি প্ৰধানমন্ত্ৰীয়ে সদায় দুখীয়া গৰীব মানুহৰ কথা চিন্তা কৰে আমি এনেকুৱা এজন প্ৰধানমন্ত্ৰী পাইছো যি প্ৰধানমন্ত্ৰীয়ে মহিলাসকলৰ উন্নয়নৰ কথা চিন্তা কৰে প্ৰধানমন্ত্ৰীজনে আমাৰ ছাত্ৰ ছাত্ৰীৰ কথা ভাবে প্ৰধানমন্ত্ৰীজনে আমাৰ ছোৱালীসকলৰ বেটি বাঁচাও বেটি পঢ়াও বুলি কয় আৰু সেই প্ৰধানমন্ত্ৰীজনে দুখীয়া গৰীব মানুহ বেমাৰ হলে কেনেকৈ চিকিৎসা ল'ব এই কথা চিন্তা কৰে যাৰ কাৰণে 5 লাখ টকাৰ আয়ুষ্মান কাৰ্ড দিছে আমাৰ প্ৰধানমন্ত্ৰীজনে দেশক একতা আৰু শক্তিশালী কৰিব বিচাৰে আমাৰ প্ৰধানমন্ত্ৰীজনে গাঁৱত আহি পেলাই মানুহবিলাকে যাতে ভাল পানী খাবলৈ পায় এই কথাটো চিন্তা কৰে এই কাৰণে জেজেএম দিছে আমাৰ প্ৰধানমন্ত্ৰীজনে সকলো ইলেক্ট্ৰিক পায় ইয়াৰ কাৰণে আজি ইলেক্ট্ৰিফিকেশনৰ কথা চিন্তা কৰিছে আজি এনেকুৱা প্ৰধানমন্ত্ৰী পাইছো যি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ সকলো জাতি জনগোষ্ঠীক লৈ সবকে সাথ সবকে বিকাশ বুলি চিন্তা কৰে আৰু ভাৰতখন বিকশিত দেশ গঢ়াৰ কাৰণে চিন্তা কৰে গতিকে এনেকুৱা প্ৰধানমন্ত্ৰী এজনক তৃতীয়বাৰৰ কাৰণে আমি প্ৰধানমন্ত্ৰী হিচাপে পাবলৈ গৈ আছো এই কাৰণে আজি কোকৰাঝাৰবাসীয়ে 30-40টা বছৰ ইমান ভয়কে থাকিব লগা হৈছিল ইমান ভাল পৰিৱেশ আহিল এই পৰিৱেশৰ কাৰণে ধন্যবাদ জনাবলৈ সকলো এইবাৰ ইলেকশ্যনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাবলৈ ট্ৰেক্টৰৰ ছবিত ভোট দিব লাগিব আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৃতজ্ঞতা জনাব বিচাৰিছো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি সদায় দুখীয়া গৰীব মানুহৰ কথা চিন্তা কৰে যাৰ কাৰণে মাইক্ৰ ফাইনেন্সৰ লোন লৈছিলে ক্ষুদ্ৰ লোন দুখীয়া গৰীব বাইদেউসকলে এই লোনটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৰিশোধ কৰি দিলে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰুণোদয় দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি উদ্যমিতা আঁচনি আনিছে মহিলাসকলৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ যিটো স্কুল কলেজৰ ফিজ এটো 100% ফ্ৰী কৰি দিছে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডাঙৰ আসাম মালাৰ ৰাস্তা বনাইছে প্ৰত্যেকটো ডিস্ট্ৰিক্টত মেডিকেল কলেজ বনাইছে আমাৰ কোকৰাঝাৰত মেডিকেল কলেজ হৈ গ'ল আমাৰ ল'ৰা ছোৱালী ইয়াতে পঢ়িব পাব মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ সকলো স্কিল ডেভেলপমেন্ট হয় ইয়াৰ কাৰণে চিন্তা কৰিছে খেতিয়কৰ কাৰণে চিন্তা কৰিছে সকলোৰ কাৰণে চিন্তা কৰিছে আজি আপোনালোকে সবে বহুতে আজি ইচ্ছা কৰে যে অৰুণোদয় পাব লাগে ইয়াত কাৰ ৰেশন কাৰ্ড আছে হাত উঠাওকচোন বাইদেউসকল ৰেশন কাৰ্ড सोर मोनदों माइरं मोननाय कार्ड सोरनियाव दङ মাজত পোৱা নাই নেকি মাজত পোৱা নাই ৰেশন কাৰ্ড চাউল পোৱা কাৰ্ড কোনবা হাত উঠোনাই পোৱা নাই নেকি মাইৰং মোনদনা মোনাখে ৰেশন কাৰ্ড সবে পাইছে হাত উঠা গিটোকে কৈছো মই কিহৰ কাৰণে উঠাবা দিছো যিমান জনৰ ৰেশন কাৰ্ড আছে ইলেকশ্যনৰ পিছত সবে অৰুণোদয় পাব অৰুণোদয় না 1200 মাসাও গাঁৱত সংখ্ৰী বান্ধলো জানে থাকে নিমখ জলকীয়াৰ খৰচ সব খৰচে হৈ যায় 1200 গাঁৱত
এই মুখ্যমন্ত্রী ডাঙৰীয়াই আমাক অৰুণোদয় দিব। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে আপোনালোকৰ 4টা লাভ হ'ব। কি লাভ হ'ব? 4টা। প্ৰথম চাউল পাব, দ্বিতীয় কি পাব? দ্বিতীয় অৰুণোদয় পাব 4,1200। 3 নম্বৰ মা মানগান কি পাব? ঘৰত যদি কোনোবা জ্যেষ্ঠ মানুহ বিয়োগ হয়, নখৰদি সোৰবা দেৰচিনা যদি স্বৰ্গবাসী যায়, স্বৰ্গবাসী হয়, 2 লাখ টাকানি ইন্সুরেন্স मोनगोन। आरो 4 नम्बराव सोरबा बेमार जायोबा 5 लाखहालागै फ्री ट्रिटमेंट मोनगोन। सोरबा बेमार आजार हले 5 लाखলৈকে फ्री ट्रिटमेंट पाब। এটা সেলফ হেল্প গ্ৰুপৰ বাইদেউসকলক 10,000 কৰি টকা দিয়াৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছে। এই 10,000টো যদি কোনোবা ভাল কাম কৰে, सोरबा मोजां खामानि मावो, 10,000 मोननानै सेल्फ हेल्प ग्रुपआ आरो 25,000 टका 25,000 रां आरो होबावनाय जागोन। 25,000 टका 25,000 টো যদি ভালকে ব্যৱহাৰ কৰে আকৌ 50,000 টকা পাব। আমাৰ যুৱ যুৱতীসকলৰ কাৰণে আৰু 50,000 চাকৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিবলৈ গৈ আছে। বিটিআৰতো আমি আৰু 7,000 চাকৰি দিবলৈ গৈ আছো। এতিয়া আপোনালোকক মই অনুৰোধ কৰিছো, যোন ডেকা ল'ৰাসকল আছে, ছোৱালী আছে, আৰু যাৰ ঘৰত ডেকা ল'ৰা ছোৱালী আছে, যাই নখৰাও সব ইন্টাৰভিউৰ কাৰণে ৰেডি কৰক। পুলিচত যাবলৈ ইন্টাৰভিউৰ কাৰণে ৰেডি কৰক। 3rd গ্ৰেড 4th গ্ৰেড নি ইন্টাৰভিউ নি থাকা ৰেডি খালাম। কিন্তু কোনো ভাবিব নালাগে যে চাকৰিটো কেনেকে পাম, মই ঘুষ দিব নোৱাৰিম, এই কথা আৰু জীৱনত অসমত আৰু বিটিআৰত ভাবিব নালাগে। কাৰণ হৈছে ইয়াত হাগ্ৰামাৰ চৰকাৰ নাই, কাৰণ হৈছে ইয়াত কংগ্ৰেছৰ চৰকাৰ নাই, কোনো ঘুষ খোৱা মানুহ এতিয়া নাই আমাৰ বিটিআৰত। এই কথাটো আপোনালোকে ভাবি লওক। সেইকাৰণে এই কামবিলাক নাঙলে কৰিব পাৰিব। নাংগলে মাউনা হাগেন, অৰুণোদয় হেনা হাগেন। এতিয়া ঘৰ বহুতৰ ঘৰ পোৱা নাই, ন মোনাখै। এইবাৰ মুখ্যমন্ত্ৰীয়ে কি কৰিলে? ন নাংগবা জিঅ' টেকিং খালামনাংগা, জিঅ' টেকিং কৰিব লাগে, নহলে ঘৰ নাপায় দুখীয়া মানুহবিলাক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৰিছে? জিঅ' টেকিং কৰাৰ কাৰণে কোনো অফিচাৰ, কোনো ভিচিডিচিৰ মেম্বাৰ ঘৰত আহিব নালাগে। কোনে কৰিব? নিজে নিজৰ মোবাইলেদি জিঅ' টেকিং কৰিব পাৰিব সেলফ হেল্পৰ মানুহবিলাক। সেলফ হেল্পনি मेम्बारफोरानो दायो गावसोर ट्रेनिं होनाय जागोन आरो सेल्फ हेल्प ग्रुपनि मेम्बारानो आंनो न' नांगौ, बिनो न' नांगौ, बिखौ मबाइलजों डाइरेक्ट जिअ' टेकिं खालामना हरनो हागोन। अब्लानो बयबो न'खौ मोनगोन। हाजार घर बनाब। বিপিএফৰ সময়ত আমাৰ অঞ্চলত মাত্ৰ 39,000 ঘৰ বনাইছে 17 বছৰত। আমি 3টা বছৰত 2 লাখ ঘৰ বনাই দিয়া হল। बिसोरो बोसोरथामाव 39,000 न' बानायदोंमोन। 17 बोसोराव जोङो बोसोरथामाव 2 लाख न' बानायबाय। दा नंखायनो रायजोफोर, बिथांमोना 17 बोसोराव 15,000 हानि खामानि मावनो हादों, 15,000 फेमिलिनि। जोङो दायो 3 बोसोराव 1,14,000 फेमिलिनि हानि खामानिखौ जों फोजोबनानै होबाय। गोबां खामानि, बहुत काम करिलो। माटी बारिर काम करिलो, रास्ता बनालो, बहुत काम হৈ গ'ল। শান্তি আনিলো। এই শান্তিটো নাঙলে আনিব নোৱাৰে। নাঙলৰ এতিয়া দিল্লীতো চৰকাৰ নাই, দিছপুৰতো চৰকাৰ নাই, আমাৰ বিটিআৰতো চৰকাৰ নাই। গতিকে নাঙলে কেনেকে কাম কৰিব পাৰিব? আৰু 2020 চনতে নাঙলৰ ওপৰত ট্ৰেক্টৰ উঠিছে। 2020 मायथाइयावनो नांगोलनि सायाव ट्रेक्टरा गाखोनानै होबाय। दा नांगोलनि सायाव ट्रेक्टर गाखोयोब्ला नांगोला मा जागोन? बायगोन ना नांगोला बायबाय, नङा होमबा? कसुगावआव नोंथांमोनाबो उकिल मोसाहारिजों नांगोलखौ सिफायबाय। दा बेवहाय आरो नांगोल फैनायनि खोथा गैला। চাওক, আগৰ জামানা আছিল নাঙলেদি খেতি কৰিছিল, হয়নে? এতিয়া কি খেতি কৰে? ট্ৰেক্টৰ। এই কাৰণে ট্ৰেক্টৰ লাগে। তো আপোনালোকে কি চিনত ভোট দিব? সবে একেলগে কওক, কি চিনত ভোট দিব? কি চিনত ভোট দিব? ৰাস্তাৰ বিলাকে শুনিছেনে নাই? কি চিনত ভোট দিব? ট্ৰেক্টৰ। এতিয়া আৰু বেছি মই আমনি নকৰো। সকলোকে ধন্যবাদ জনালো। বৈনব সাবাইকৰ বাউবাই। মই বিশ্বাস কৰিছো শান্তিৰ স্বাৰ্থত, নিৰাপত্তাৰ স্বাৰ্থত, উন্নয়নৰ স্বাৰ্থত আৰু এটা ভাল পৰিৱেশ সদায় বিটিআৰত থাকক।
ইয়াৰ স্বাৰ্থত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৃতজ্ঞতা আমি জনাই, ধন্যবাদ জনাই এই ইলেকশ্যনত সবে ট্ৰেক্টৰৰ ছবিত ভোট দিব লাগিব। আজি ইয়াত বহুত মানুহ অহা নাই, যিখিনি আহিছে ঘৰত যাই পেলাই সবে বুজাই দিয়ক, সবে যাতে ট্ৰেক্টৰৰ ছবিত ভোট দিয়ে। মই সেইটোকে কৈ মই আপোনালোকক ধন্যবাদ জনালো। এতিয়া মোৰ লগে সবে কওক নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত বসুমতাৰী, জয়ন্ত বসুমতাৰী, ইউজি ব্ৰহ্ম, ইউজি ব্ৰহ্ম, UPPL, UPPL, BJP, BJP। গোজেন্দ্ৰন ধন্যবাদ। সব ঠিকে আছে তো? এতিয়া প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাই সবে এবাৰ জোৰছে হাত চাপৰি দিয়ক, জোৰছে, একদম জোৰছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া হৈছে হৈছে আৰু এবাৰ দিব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া শান্তি আনি দিছে। মুখ্যমন্ত্ৰী বিজমা জন্ম গজনলা বানানে বাইদেন তেখেতৰ কাৰণে আৰু এবাৰ জোৰছে হাত চাপৰি দিয়ক। বহুত বহুত ধন্যবাদ। ভগৱানে ঈশ্বৰে আপোনালোকক ভালে ৰাখক। সকলোৰে ঘৰত শান্তি সম্প্ৰীতি মৰম স্নেহ সদায় থাকে। अबं लावरिया अराय सम नोंथांमोनखौ बयखौबो मोजाङैनो लाखिथों आरो बयनिबो न'आव गोजोन अनलायनाय मोजां थासारिया थायो। बेनि थाखाय आं इसोरनि खाथियाव आरज गाबनानै आंनि बुंनायखौ फोजोबबाय। थेंक इउ।